আজি তোমালোকৰ অনুশীলনী যিটো ৰিভিজনৰ আছিলে ৰিভিজন 1 তাৰ আমি কুৱেশ্যন আনচাৰ কৰি আছিলোঁ আমি 1 নম্বৰ কুৱেশ্যন আনচাৰটো অলৰেডি আমি কৰিলোঁ এতিয়া আমি কৰিম 2 নম্বৰ কুৱেশ্যন আনচাৰটো এতিয়া 2 নম্বৰ কুৱেশ্যনটো তোমালোকক কি দি থোৱা আছে চোৱা তলৰ সংখ্যাকেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি এতিয়া যিটো সংখ্যা দি থোৱা আছে 1057 সেই সংখ্যাটোৰ কি হৈছে পূৰ্ণবৰ্গ নোহোৱা কাৰণ কি আমি সেইটো উলিয়াব লাগে আমি সেইটো কাৰণ দিব লাগিব বুজি পালা তোমালোকে এতিয়া পূৰ্ণবৰ্গ মানে কি হয় তোমালোকে প্ৰথমতে সেইটো জানিব লাগিব বুজি পালা এতিয়া পূৰ্ণবৰ্গ মানেনো কি প্ৰথমতে মই সেইটো শিকাই দিওঁ তোমালোকক তাৰপিছত মই শ্বৰ্ট মেথড কিছুমান আছে সেই শ্বৰ্ট মেথড কিছুমান তোমালোকক দেখাই দিম যাতে তোমালোকে MCQ কৰোঁতে সুবিধা হয় ঠিক আছে এতিয়া আমি অলৰেডি আগৰ ভিডিঅ'টোত বৰ্গ সংখ্যা কাক বোলে আমি সেইটো জানি আহিছোঁ তোমালোকে যিসকলে আগৰ ভিডিঅ'টো চোৱা নাই সেইসকলে আগৰ ভিডিঅ'টো চাই ল'বা তাত বৰ্গ সংখ্যা কাক বোলে সেইখিনি মই বুজাই থোৱা আছে ঠিক আছে তথাপি আকৌ মই অলপ শ্বৰ্টকৈ বুজাই দিছোঁ তাৰমানে বৰ্গ সংখ্যা হৈছে দুটা সংখ্যা ধৰি লোৱা 2 পূৰণ 2 তাৰমানে দুটা সংখ্যা একে দুটা সংখ্যা যদি আমি পূৰণ কৰোঁ যিটো সংখ্যা ওলাব এই সংখ্যাটোৱে হৈছে বৰ্গ সংখ্যা বুজি পালা তাৰমানে আকৌ ধৰি লৈছোঁ আমি 3 লগত যদি আমি আকৌ এটা 3 পূৰণ কৰোঁ তেতিয়া কি ওলাব 9 ওলাব তাৰমানে দুটা একে সংখ্যা আমি পূৰণ কৰিছোঁ পূৰণ কৰি কি ওলালে 9 ওলালে এই 9 সংখ্যাটো হৈছে বৰ্গ সংখ্যা আৰু এই বৰ্গ সংখ্যাকেইটাই হৈছে তাৰমানে বৰ্গ সংখ্যাকেইটাকে পূৰ্ণ বৰ্গ সংখ্যা বুলি কোৱা হয় বুজি পাইছা এতিয়া চোৱা আমি এনেকুৱা বহুতো পূৰ্ণবৰ্গ সংখ্যা আমি পাব পাৰোঁ আমি চাব পাৰোঁ একটো হৈছে এটা পূৰ্ণবৰ্গ সংখ্যা হ'ল তাৰপিছত কি হ'ব পাৰে 4 তাৰপিছত 9 হ'ল তাৰপিছত হ'ব পাৰে 16 তাৰপিছত 25 তাৰপিছত কি হ'ব পাৰে 36 49 হ'ল 64 হ'ল 81 আৰু 100 তেনেকুৱা বহুতো পূৰ্ণবৰ্গ সংখ্যা আমি পাওঁ ঠিক আছে আৰু এইকেইটা সংখ্যাই কি হৈছে 1 আৰু 100 ভিতৰত থকা 1 পৰা 100 ভিতৰত থকা পূৰ্ণবৰ্গ সংখ্যা বুজি পালা তাৰমানে আমি চাবলৈ গ'লে যিকেইটা আমি বৰ্গ সংখ্যা পাওঁ সেই বৰ্গ সংখ্যাকেইটাকে পূৰ্ণবৰ্গ সংখ্যা বুলি কোৱা হৈছে বুজি পালা এই পূৰ্ণবৰ্গ যিটো ডেফিনেশ্যন হয় তাৰমানে যিটো সংখ্যা হয় সেই সংখ্যাটো আৰু বেলেগ ধৰণে আমি বুজিব কাৰণে চেষ্টা কৰোঁ হ'ল এতিয়া চোৱা তোমালোকৰ যেতিয়া আমি সংখ্যা পালোঁ বৰ্গ সংখ্যা তাৰ ভিতৰতে আমি 64 সংখ্যাটো আমি লৈছোঁ এই সংখ্যাটো আমি কি কৰিম প্ৰথমতে উৎপাদক বিশ্লেষণ কৰিম বুজি পাইছা তাৰমানে আমি চুটি হৰণ নিয়মে আমি হৰণ কৰিম এতিয়া 2 আমি হৰণ কৰিলোঁ 64ক কিমান পালোঁ 32 পালোঁ আকৌ 32টো কি হয় যুগ্ম সংখ্যা তেতিয়াহ'লে কিহে হৰণ যাব আকৌ 2 আমি হৰণ কৰোঁ 2 কিমান গুণ 16 গুণ 2 16 গুণ 32 আকৌ 16টো যুগ্ম সংখ্যা আকৌ 2 হৰণ কৰা 2 8 গুণ 16 8টো যুগ্ম সংখ্যা হয় সেইকাৰণে আকৌ 2 হৰণ কৰা 2 4 গুণ 8 আকৌ 2 2 গুণ 4 2 1 গুণ 2 বুজি পালা এতিয়া চাবা 64টো আমি কেনেদৰে লিখিব পাৰোঁ 64 ইকুৱেল টু 2 কেইটা আছে 1 2 3 4 5 6টা আছে তেতিয়াহ'লে আমি লিখিব পাৰোঁ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 তাৰমানে যদি আমি দুটা সংখ্যা এনেকৈ জোৰ হিচাপে যদি আমি বনাব পাৰোঁ দেখিছা এই 2 আমি জোৰ বনাব পাৰিছোঁ 2 আমি জোৰ বনাব পাৰিছোঁ এই দুটা আমি জোৰ বনাব পাৰিছোঁ যদিহে আমি জোৰকৈ আমি বনাব পাৰোঁ তেতিয়াহ'লে কি হ'ব পাৰে সেইটো এটা পূৰ্ণবৰ্গ সংখ্যা বুলি তুমি ক'ব পাৰা বুজি পাইছা তাৰমানে এই 2 আমি কি হিচাপে লিখিব পাৰোঁ 2 স্কোৱাৰ আকৌ এই 2 পূৰণ কৰিলে আমি কি লিখিব পাৰোঁ 2 স্কোৱাৰ হিচাপে লিখিব পাৰোঁ আকৌ এই দুটা আমি লৈ পিনি 2 স্কোৱাৰ হিচাপে লিখিব পাৰোঁ যদিহে এইকেইটা তুমি পূৰণ কৰা তেতিয়া কি ওলাব 64 ওলাব মুঠতে তোমালোকে এটাই কথাই জানি ল'বা যে আমি এটা সংখ্যা জোৰ হিচাপে যদি বনাব পাৰোঁ তেতিয়াহ'লে সেইটো কি বুলি কোৱা হ'ব পূৰ্ণবৰ্গ সংখ্যা বুলি কোৱা হয় বুজি পালা আমি 1 নম্বৰ কুৱেশ্যনটো কৰিবৰ কাৰণে চেষ্টা কৰিম ঠিক আছে এতিয়া 1 নম্বৰ কুৱেশ্যনটো কি আছে 1057 এই সংখ্যাটো আমি চুটি হৰণ নিয়মেৰে প্ৰথমতে আমি হৰণ কৰি চাওঁ কি ওলায় হ'ল এতিয়া এইটো যিহেতু অযুগ্ম সংখ্যা তেতিয়াহ'লে 2টো হৰণ নাযায় তেতিয়াহ'লে আমি কিহে হৰণ কৰি চাব পাৰোঁ আমি লৈছোঁ আমি হাতে কৰি চাইছোঁ হ'ল হাতে কেইবাৰ যাব হাতে যাব 151 বাৰ বুজি পাইছা হাতে এইটোৰ লগত তোমালোকে পূৰণ কৰিলে এইটো সংখ্যা ওলাব তাৰমানে এইটোৰ লগত যদি হাত আমি হৰণ কৰোঁ তেতিয়াহ'লে কি ওলাব 151 ওলাব বুজি পাইছা তাৰপিছত এই সংখ্যাটো হৈছে মৌলিক সংখ্যা 151টো হৈছে মৌলিক সংখ্যা তেতিয়াহ'লে আন বেলেগ সংখ্যা নাযায় তেতিয়াহ'লে আমি এই সংখ্যাটো কৰিব পাৰোঁ 151 হৰণ কৰিলে কিমান ওলাব এবাৰ যাব বুজি পালা তাৰমানে এইটো হৰণ কৰিলে এবাৰ যাব তেতিয়াহ'লে আমি লিখিব পাৰোঁ 1057 ইকুৱেল 7 ইনটু 151 এতিয়া ইয়াত চোৱা আমি আগতে পূৰ্ণবৰ্গ সংখ্যা পাওঁতে আমি জোৰ বনাব লাগিছিলে হয়নে দুটা আমি সংখ্যা এনেকৈ জোৰ বনাব লাগিছিলে কিন্তু এতিয়া আমি ইয়াত জোৰ বনাব পাৰিছোঁ জানো নাই পৰা কাৰণ ইয়াত 7 এটা আছে আৰু ইয়াত 151 এটা আছে যদিহে ইয়াত দুটা থাকিলেন তাৰমানে 7 ইনটু 7 হ'লহেঁতেন বা 151 ইনটু 151 হ'লহেঁতেন তেতিয়া এই সংখ্যাটো কি হ'লহেঁতেন পূৰ্ণবৰ্গ সংখ্যা হ'লহেঁতেন কিন্তু এতিয়া জোৰ হিচাপে হোৱা নাই 7 এটা আছে আৰু 151 এটা আছে বুজি পাইছা তোমালোকে সেইকাৰণে কি হ'ব আমি লিখিব পাৰোঁ 1057 একে উৎপাদকৰ জোৰৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব নোৱাৰি
আমি পাৰিছোঁ জানো দুটাকে সজাবলৈ আমি পাৰিছোঁ জানো পৰা সেইকাৰণে আমি নোৱাৰি বুলি লিখিব লাগিব যদিহে নোৱাৰি তেতিয়াহ'লে কি হ'ব আমি লিখিব পাৰোঁ 1057 সংখ্যাটো পূৰ্ণ বৰ্গ সংখ্যা নহয় তোমালোকে বুজি পালা আকৌ এবাৰ মই চিম্পলকৈ বুজাই দিছোঁ যদিহে এটা সংখ্যাক আমি যিবোৰ উৎপাদক পাম সেই উৎপাদকখিনিৰ যদি আমি জোৰ হিচাপে বনাব পাৰোঁ দেখিছা তোমালোকে জোৰ হিচাপে দুটাকে কেনেকৈ বনাইছোঁ আমি যদি আমি তেনেকৈ সজাব পাৰোঁ তেতিয়াহ'লে সেই সংখ্যাটো কি হ'ব পূৰ্ণবৰ্গ সংখ্যা হ'ব কিন্তু যদিহে আমি এটা সংখ্যা আমি জোৰ হিচাপে বনাব নোৱাৰোঁ দেখিছা ন আমি চুটিহৰ নিয়মে আমি হৰণ কৰি পিনে আমি কি উলিয়ালোঁ উৎপাদক উলিওৱাৰ পিছত ইয়াত জোৰ হিচাপে আমি বনাব পৰা নাই তাৰমানে আমি পেয়াৰ কৰিব পৰা নাই বুজি পাইছা তেনে 7 দুটা আৰু 151 আমি দুটা পোৱা নাই যাৰ কাৰণে আমি কি হ'ব এইটো পূৰ্ণবৰ্গ সংখ্যা বুলি আমি ক'ব নোৱাৰোঁ আৰু এটা শ্বৰ্ট মেথড আছে সেই শ্বৰ্ট মেথডটো আকৌ তোমালোকক বুজাই দিম সেইটো চাই ল'বা এতিয়া তোমালোকে শ্বৰ্ট মেথডটো শিকি লোৱা এতিয়া শ্বৰ্ট মেথডটো শিকিবৰ কাৰণে আমি প্ৰথমতে দুটা কথা আমি জানিব লাগিব বৰ্গ সংখ্যা এটাৰ এককৰ স্থানত থকা অংকবোৰ আমি জানিব লাগিব ধৰি লোৱা এটা বৰ্গ সংখ্যা আমি কি পাইছিলোঁ 1 4 9 16 25 36 49 64 81 আৰু 100 এনেকুৱা বহুতো বৰ্গ সংখ্যা আছে হ'ল এই বৰ্গ সংখ্যাখিনি এককৰ স্থানত কি অংক থাকিব আমি সেইখিনি মনত ৰাখিব লাগিব বুজি পালা এতিয়া চোৱা প্ৰথমতে 0 হ'ল 1 আৰু কি থাকিব পাৰে 4 5 6 9 এই সংখ্যাকেইটা যদি কোনোবা এটা সংখ্যাৰ শেষত থাকে তাৰমানে এটা বৰ্গ সংখ্যাৰ শেষত যদি এই সংখ্যাকেইটা থাকে তেতিয়াহ'লে সেই সংখ্যাটো কি হ'ব এটা বৰ্গ সংখ্যা হ'ব বুলি আমি ধৰিব পাৰোঁ এতিয়া চোৱা 16 এই 16 সংখ্যাটো এককৰ ঘৰত কি আছে 6 আছে হ'ল তেতিয়াহ'লে যদি এককৰ ঘৰত 6 থাকে তেতিয়াহ'লে এই সংখ্যাটো কি হ'ব বৰ্গ সংখ্যা হ'ব ঠিক তেনেদৰে 36 36টো এককৰ ঘৰত কি আছে 6 আছে তেতিয়াহ'লে এই 36টো কি হ'ব এটা বৰ্গ সংখ্যা হ'ব ঠিক তেনেদৰে 81 সংখ্যাটো এককৰ ঘৰত কি আছে 1 আছে বা 1 আছে তেতিয়াহ'লে কি হ'ব 81টো এটা বৰ্গ সংখ্যা হ'ব বুজি পালা তাৰপিছত 25টোৰ এককৰ ঘৰত কি আছে 5 আছে তেতিয়াহ'লে এইটো এটা বৰ্গ সংখ্যা হ'ব তেনেদৰে এই সংখ্যাকেইটা যদি তোমালোকে মনত ৰাখি লোৱা তেতিয়াহ'লে বৰ্গ সংখ্যা তোমালোকে চিনি পোৱাত অলপ হ'লেও মানে সুবিধা হ'ব তোমালোকৰ বুজি পালা এতিয়া যিবোৰ সংখ্যাৰ এককৰ স্থানত 2 3 7 আৰু 8 থাকে বুজি পালা এই সংখ্যাকেইটা যদি থাকে বা এই অংককেইটা যদি একৰ স্থানত কোনোবা এটা সংখ্যা থাকে তেতিয়াহ'লে সেই সংখ্যাটো বৰ্গ সংখ্যা নহয় বুলি বা পূৰ্ণবৰ্গ সংখ্যা নহয় বুলি আমি গম পাম বুজি পালা এইটা সংখ্যা তোমালোকে ভালদৰে মনত ৰাখি ল'বা তেতিয়া যিটো শ্বৰ্ট মেথড সেইটো কৰিবৰ কাৰণে তোমালোকৰ সুবিধা হ'ব বুজি পালা এতিয়া আমি যিটো শ্বৰ্ট মেথড পাইছিলোঁ সেই শ্বৰ্ট মেথডটো প্ৰয়োগ কৰি এই 2 নম্বৰখিনি আকৌ আমি ছল্ভ কৰিবৰ কাৰণে ট্ৰাই কৰোঁ তোমালোকে চোৱা সংখ্যাটো যিটো আছিলে 1057 এই সংখ্যাটো এককৰ স্থানত কি আছে 7 আছে তেতিয়াহ'লে আমি কি সংখ্যা পাইছিলোঁ প্ৰথমতে আমি সেইটো সংখ্যা কিনাৰত লিখি ল'ম প্ৰথমতে আমি পাইছিলোঁ 2 3 7 আৰু 8 এই সংখ্যাকেইটাৰ ভিতৰত যদি কোনোবা এটা সংখ্যা এককৰ ঘৰত থাকে তেতিয়া কি হ'ব সেই সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহয় এতিয়া চোৱা এই সংখ্যাটো এককৰ ঘৰত কি আছে 7 আছে তেতিয়াহ'লে এই 7টো ইয়াতো আছে হ'ল তেতিয়াহ'লে কি হ'ব এই গোটেই সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহয় আমি ভালদৰে ধৰিব পাৰিছা তোমালোকে শ্বৰ্ট মেথডত হ'লে এনেকৈ এটা লাইন বা দুটা লাইনত তোমালোকে লিখিব পাৰিবা আৰু এইবোৰ বাৰু তোমালোকৰ তাৰমানে বহলাই লিখিবলৈ নাহে তোমালোকৰ শ্বৰ্ট মেথড বা MCQ টাইপত এইখিনি অংক আহিব পাৰে হ'ল তোমালোকে এইখিনি ভালদৰে এইকেইটা টিপছ ভালদৰে যদি তোমালোকে জানি লোৱা শ্বৰ্ট মেথডকেইটা যদি ভালদৰে জানি লোৱা তেতিয়াহ'লে MCQ কৰিবৰ কাৰণে তোমালোকৰ সুবিধা হ'ব এতিয়া আমি 2 নম্বৰ কুৱেশ্যনটো চাওঁ 2 নম্বৰ কুৱেশ্যনটো কি আছে 7928 হৈছে এতিয়া এইটো যদি আমি হৰণ কৰিবলৈ যাওঁ আগত যিটো আমি কৰিছিলোঁ এনেকৈ যদি আমি লং মেথডত কৰিবলৈ যাওঁ তেতিয়াহ'লে কি হ'ব বহুত সময় তোমালোকৰ লাগি যাব বুজি পালা মই এইটো বুজি পাবৰ কাৰণে তোমালোকক এইটো মেথডত কৰিছিলোঁ বুজি পালা তোমালোকে পৰীক্ষাত খালি যিটো শ্বৰ্ট মেথড মই শিকাইছোঁ সেই শ্বৰ্ট মেথডটো তোমালোকে কৰি চাবা তেতিয়া ভালদৰে মানে সোনকালে তোমালোকৰ কুৱেশ্যন আনচাৰখিনি কমপ্লিট হ'ব বুজি পালা এতিয়া তোমালোকে এইটো চাই লোৱা কি আছে ছেকেণ্ড কুৱেশ্যনটো 7928 এই সংখ্যাটো এককৰ স্থানত 8 আছে তেতিয়াহ'লে এই সংখ্যাটো কি হ'ব এটা পূৰ্ণবৰ্গ সংখ্যা নহয় তেতিয়াহ'লে আমি কি বুলি লিখিব পাৰোঁ 7928 সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহয় কাৰণ 7928 সংখ্যাটোৰ এককৰ স্থানৰ অংকটো কি আছে 8 আছে যদিহে 8 থাকে এককৰ স্থানত বা 7 থাকে তেতিয়াহ'লে সেই সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহয় ঠিক তেনেদৰে 3 নম্বৰটো দি থোৱা আছে 222 222 বুজি পালা আৰু এককৰ স্থানত কি আছে 2 আছে তেতিয়াহ'লে 2 থাকিলে কি হ'ব পূৰ্ণবৰ্গ সংখ্যা নহয় তেতিয়াহ'লে আমি কি লিখিব পাৰোঁ 222 সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহয় কাৰণ 222 সংখ্যাটোৰ এককৰ স্থানৰ অংকটো কি আছে 2 আছে তেতিয়াহ'লে আমি কি লিখিব পাৰোঁ এই সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহয় বুলি আমি লিখিব পাৰোঁ তোমালোকে লাষ্টৰ সংখ্যাটো কি দি থোৱা আছে এইটো চোৱা 640 এই 640 সংখ্যাটোৰ এককৰ স্থানত কি সংখ্যা আছে বাৰু শূন্য আছে আৰু আমি এতিয়া আগত পঢ়ি গৈছিলোঁ যে যদিহে এককৰ স্থানত 0 থাকে 1 থাকে 4 থাকে 5 6 আৰু 9 থাকে তেনেকুৱা সংখ্যাবোৰ কি হ'ব বৰ্গ সংখ্যা হ'ব বুজি পালা এতিয়া বৰ্গ সংখ্যা নোহোৱা সংখ্যাবোৰ কি হ'ব যদিহে এককৰ স্থানৰ অংকবোৰ 2 3 7 8 থাকে তেনেকুৱাবোৰ সংখ্যা কি নহয় বৰ্গ সংখ্যা নহয় এতিয়া বুজি পালা এতিয়া চোৱা
এই সংখ্যাটো এককৰ স্থানত যিহেতু শূন্য আছে তেতিয়াহ'লেতো এইটো এটা বৰ্গসংখ্যা হ'ব লাগিছিলে। এতিয়া কিন্তু এইটো বৰ্গসংখ্যা নহয়। কিয় নহয়? কাৰণ চাবা, যদিহে আমি যুগ্ম সংখ্যক কোনোবা এটা সংখ্যা যদি যুগ্ম পিছত তাৰমানে কোনোবা এটা সংখ্যা পিছত যদি আমি যুগ্ম সংখ্যক আমি শূন্য দেখোঁ, দেখিছা ইয়াত যুগ্ম সংখ্যক শূন্য আছে, তাৰমানে দুটা শূন্য আছে, বুজি পালা? তেতিয়াহ'লে এই গোটেই সংখ্যাটো কি হ'ব? এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব। ঠিক তেনেদৰে ধৰি লোৱা 250 ইয়াত কি আছে? এটা শূন্য আছে, তেতিয়াহ'লে এই গোটেই সংখ্যাটো কি হ'ব? পূৰ্ণবৰ্গ সংখ্যা নহ'ব, বুজি পালা? ঠিক তেনেদৰে যদি আমি আৰু এটা শূন্য দি দিওঁ, এতিয়া কি হ'ল? যুগ্ম সংখ্যক আমি শূন্য পালোঁ, তাৰমানে দুটা শূন্য পালোঁ, বুজি পালা? তেতিয়াহ'লে এই গোটেই সংখ্যাটো এতিয়া কি হ'ব? পূৰ্ণবৰ্গ সংখ্যা হ'ব। আকৌ যদি আমি এটা শূন্য বহাই দিওঁ, এতিয়া এটা শূন্য হ'ল, তিনিটা শূন্য হ'ল, তিনিটা শূন্য হ'লেও কি হ'ব? ইয়াত এইটো পূৰ্ণবৰ্গ সংখ্যা নহয়, বুজি পালা? আকৌ যদি আমি চাৰিটা শূন্য দি দিওঁ, এতিয়া চাৰিটা শূন্য, তাৰমানে এইটো কি হ'ব? যুগ্ম সংখ্যক শূন্য দেখা, তাৰমানে আমি যুগ্ম সংখ্যক শূন্য ইয়াত আমি পাইছোঁ, বুজি পালা? তেতিয়াহ'লে এই গোটেই সংখ্যাটো কি হ'ব? এতিয়া পূৰ্ণবৰ্গ সংখ্যা হ'ব। তাৰমানে পূৰ্ণবৰ্গ সংখ্যা হ'বলৈ হ'লে শূন্য যুগ্ম সংখ্যক থাকিব লাগিব, দুটা থাকিব লাগিব, চাৰিটা থাকিব লাগিব, বা ছটা থাকিব লাগিব, আঠটা থাকিব লাগিব, 10টা থাকিব লাগিব। তেনেকুৱা যদি থাকে তেতিয়াহ'লে সেই সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা হ'ব। বা অযুগ্ম সংখ্যক যদি থাকে, এটা শূন্য থকা, তিনিটা শূন্য থকা, 5টা শূন্য থকা, 7টা শূন্য থকা, তেনেকুৱা যদি শূন্য থাকে সেইবোৰ পূৰ্ণবৰ্গ সংখ্যা নহয়, বুজি পালা? এতিয়া এইটো কেলৈ পূৰ্ণবৰ্গ সংখ্যা নহয় তোমালোকে ভালদৰে বুজি পাই গ'লা, কাৰণ ইয়াত এটা শূন্য আছে, অযুগ্ম সংখ্যক কি আছে? শূন্য আছে, সেইকাৰণে এইটো পূৰ্ণবৰ্গ সংখ্যা নহয়। তেতিয়াহ'লে আমি কি বুলি লিখিব পাৰোঁ চোৱা, 640 সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহয়, কাৰণ 640 সংখ্যাটোৰ শেষৰ ফালে অযুগ্ম সংখ্যক শূন্য আছে, দেখিছা? অযুগ্ম সংখ্যক তাৰমানে এটা শূন্য আছে, বুজি পালা? অৰ্থাৎ আমি লিখিব পাৰোঁ 640 সংখ্যাটোৰ শেষৰ ফালে এটা শূন্য আছে। তোমালোকে এইখিনি অৰ্থাৎ এইখিনি নিলিখিলেও হ'ব, মই তোমালোকে বুজি পাবৰ কাৰণে এই অৰ্থাৎ এই লাইনটো মানে মই লিখি দিছোঁ, তোমালোকে ইমানখিনিলৈকে শূন্য আছে লৈকে লিখিলে হ'ব, বুজি পালা? যদি তোমালোকে বুজাত কাৰোবাৰ খেলি মেলি হৈছে তেতিয়াহ'লে কমেণ্ট বক্সত মোক কমেণ্ট কৰি দিয়া, মই আকৌ তোমালোকক ভালদৰে বুজাবৰ কাৰণে চেষ্টা কৰিম, বুজি পালা? তোমালোকে এইখিনি ভালদৰে চাবা, কাৰণ এইবোৰৰ পৰা MCQ আহিব পাৰে, ঠিক আছে? আৰু মই 3 নম্বৰ 4 নম্বৰ যিখিনি কুৱেশ্যন আছে সেইখিনি আকৌ চিৰিয়েলি মই দি গৈ থাকিম, ভিডিঅ'টো নহ'লে বহুত লং হৈ গৈ থাকে, সেইকাৰণে মই এটা এটাকৈ এনেকৈ তোমালোকক দি যাম, বুজি পালা? চ' মোৰ ভিডিঅ'বোৰ প্ৰায় তোমালোকে মিছ নকৰিবা, নহ'লে বহুতখিনি বস্তু তোমালোকৰ মিছ হৈ যাব পৰীক্ষাৰ কাৰণে, ঠিক আছে? চ' আজিলৈ বাই বাই।